হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। মই আজি আপোনালোকৰ মাজলৈ এটা সৰু ভিডিঅ' প্ৰস্তুত কৰি লৈ আনিছোঁ আৰু যিটো ভিডিঅ'টো চালে আপোনালোকৰ নিশ্চয় উপকৃত হ'ব আৰু বিশেষকৈ খেতিয়কসকলৰ কাৰণে এইটো বেছি উপকৃত। আহকচোন ব'লক, মই এতিয়া গৈ আছোঁ পথাৰলৈ দেই। আৰু কিনো সেইটো আপোনালোকে এতিয়া চাব উপকৃত হোৱা হেৰিটো। এতিয়া মই পথাৰলৈ গৈ আছোঁ। আপোনালোকে বাৰু দেখিছেনে, মই ইয়াত পাথৰ কেইটামান আৰু এটা বটল থৈছোঁ আৰু এই পাথৰ আৰু বটলখিনিয়ে এতিয়া কি খেদিব পাৰি মই আপোনালোকক দেখুৱাই আছোঁ হা। এইটো বটলটো দেখিছে নহয়, এইটো খালী বটল আৰু এই বটলটোতে মই এতিয়া কি কৰিম, এই পাথৰখিনি ভৰাম। এইখিনি এনেকৈ এটা এটাকৈ মই এটা এটাকৈ ইয়াত ভৰাই ল'লোঁ। অলপ বেছি সৰু সৰু হ'লে বেছি সুবিধা হয়। এয়া দেখিছে নহয়, এনেকৈ মই এটা এটাকৈ ভৰালোঁ। ভৰাই পেলাই কি কৰিলোঁ, এনেকৈ মই সাঁফৰখন মাৰি ল'লোঁ। তাৰপিছত কি কৰি আছোঁ আৰু কি খেদিম এতিয়া আপোনালোকক দেখাই আছোঁ। কথাটো কি হ'ল মানে, এতিয়া ধৰক খেতিৰ ছিজন নহয় জানো, গতিকে সকলো মানুহেই খেতি কৰে আৰু যেতিয়া খেতি কৰে তেতিয়া গৰুবোৰে বৰ আমনি কৰে। এতিয়া কিমাননো মানুহে গৈ দূৰণিলৈ গৈ খেদিব। চ' সেইটো কাৰণে মানে এনেকৈ বটলত পাথৰ ভৰাই লৈ পেলাই আৰু গৰুৱে যেতিয়া খেতি অনিষ্ট কৰিবলৈ আহে তেতিয়াহ'লে এনেকৈ কৰি পেলাই পূৰা একদম শব্দ, যিমান আপোনালোকে বেছি ভৰাই শব্দ কৰিব, তেতিয়া গৰু যেতিয়া এই শব্দটো শুনিব নহয়, তেতিয়া সিহঁতে কি কৰিব, নিজে নিজে বামলৈ উঠি আহিব। আৰু আপোনালোকে চাবচোন, তেতিয়া নিজৰো কষ্টও নহয় আৰু আপোনালোকে ট্ৰাই কৰি পেলাই চাবচোন হয় নে নহয়। যদি হয় তেনেহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে উপকৃত হয়, তেনেহ'লে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।